APSC মেইনছৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিছকাছ দ্য ৰোল অফ দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা। প্ৰশ্নটোত কৈছে যে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। পাতনি ইন্ট্ৰডাকশ্যন। ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীয়ে এক গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে। এই ভূমিকাই উপৰাষ্ট্ৰপতিৰ ওচৰলৈ উল্লেখযোগ্য দায়িত্ব আৰু ক্ষমতা কঢ়িয়াই আনে, ৰাজ্যসভাৰ কাম কাজ গঢ় দিয়ে। এই আলোচনাত ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে উপৰাষ্ট্ৰপতিৰ ভূমিকাৰ ওপৰত গভীৰভাৱে আলোচনা কৰা হ'ব। ভাৰতৰ বিধান প্ৰক্ৰিয়াত তেওঁলোকৰ কৰ্তব্য, ক্ষমতা আৰু অৱদানৰ ওপৰত আলোকপাত কৰা হ'ব। প্ৰিজাইডিং অফিচাৰ। উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যসভাৰ প্ৰিজাইডিং অফিচাৰ হিচাপে কাম কৰে। কাৰ্যবিধিৰ সুচাৰুৰূপে পৰিচালনা, শৃংখলা বজাই ৰখা আৰু সদনৰ নিয়মসমূহ পালন কৰে। অধ্যক্ষ হিচাপে তেওঁলোকৰ কাৰ্যবিধিৰ ব্যাখ্যা আৰু অধিৱেশনৰ সময়ত উত্থাপিত ক্ৰমবিন্যাসৰ ওপৰত ৰায়দান কৰাৰ কৰ্তৃত্ব আছে। বিতৰ্ক আৰু আলোচনাৰ ওপৰত নিয়ন্ত্ৰণ, কণ্ট্ৰল অভাৰ ডিবেটছ এণ্ড ডিছকাশ্যন। ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে উপৰাষ্ট্ৰপতিগৰাকীয়ে সদনত বিতৰ্ক আৰু আলোচনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে। ভাষণ দিব বিচৰা সদস্যসকলক স্বীকৃতি দিয়াৰ ক্ষমতা তেওঁলোকৰ আছে। ভাষণৰ বাবে সময় আবণ্টন দিয়াৰ ক্ষমতা আছে আৰু বিধানসভাৰ বিষয়সমূহৰ ওপৰত সুষম আৰু গঠনমূলক আলোচনা নিশ্চিত কৰিবলৈ বিতৰ্কৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। ভোটদান, কাষ্টিং ভোট। যিকোনো বিষয়ত ভোটৰ সমতা বা সমতা হ'লে অধ্যক্ষ অৰ্থাৎ উপৰাষ্ট্ৰপতিয়ে নিৰ্বাচনী ভোট গ্ৰহণ কৰে। বিশেষকৈ ঘনিষ্ঠ বা বিতৰ্কিত ভোটদানৰ পৰিস্থিতিৰ সময়ত নিৰ্বাচনী ভোটে অধ্যক্ষক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা প্ৰদান কৰে। সমিতি আৰু ইয়াৰ অধ্যক্ষ নিযুক্তি, এপইণ্টমেণ্ট অফ কমিটিজ এণ্ড দেয়াৰ চেয়াৰপাৰ্চন। ৰাজ্যসভাৰ অধ্যক্ষ উপৰাষ্ট্ৰপতিৰ বিভিন্ন সংসদীয় সমিতিৰ সদস্য নিযুক্তি আৰু তেওঁলোকৰ অধ্যক্ষ নিযুক্তি দিয়াৰ কৰ্তৃত্ব আছে। এই সমিতিসমূহে বিধেয়কসমূহ পৰীক্ষা কৰা, চৰকাৰৰ কাম কাজ চোৱাংচোৱাগিৰি কৰা, বিভিন্ন নীতিগত বিষয়ত পৰামৰ্শ আগবঢ়োৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰি, ৰিপ্ৰেজেণ্টিং দ্য ৰাজ্যসভা। উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও অনুষ্ঠান আৰু আনুষ্ঠানিক অনুষ্ঠানত ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে উচ্চ সদনৰ মুখ হিচাপে কাম কৰে। ৰাজ্যসভাৰ দৃশ্যমানতা আৰু উচ্চতা বৃদ্ধি কৰা অনুষ্ঠান আৰু এংগেজমেণ্টত অংশগ্ৰহণ কৰে। সদনৰ মৰ্যাদা আৰু শিষ্টাচাৰ বজাই ৰখা। ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে উপৰাষ্ট্ৰপতিগৰাকীয়ে সদনৰ মৰ্যাদা, শিষ্টাচাৰ, সংসদীয় পৰম্পৰা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে নিশ্চিত কৰে যে কাৰ্যবিধি অনুশাসিতভাৱে চলোৱা হয় আৰু ঘৰৰ নিয়ম আৰু ৰীতি নীতি পালন কৰা হয়। উপসংহাৰ, কনক্লুজন। ভাৰতীয় সংসদৰ উচ্চ সদনৰ কাম কাজত ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে উপৰাষ্ট্ৰপতিৰ ভূমিকা অপৰিসীম গুৰুত্ব আছে। প্ৰিজাইডিং অফিচাৰ হিচাপে তেওঁলোকৰ কৰ্তব্য, বিতৰ্ক আৰু আলোচনাৰ ওপৰত নিয়ন্ত্ৰণ, ভোটদান, সমিতি নিযুক্তি আৰু ৰাজ্যসভাৰ প্ৰতিনিধিত্বই ভাৰতত বিধান প্ৰক্ৰিয়াৰ ফলপ্ৰসূ কাৰ্যকলাপত অৰিহণা যোগায়। সদনৰ মৰ্যাদা আৰু শিষ্টাচাৰ বজাই ৰখাৰ ক্ষেত্ৰত উপৰাষ্ট্ৰপতিৰ ভূমিকাই বিবেচনা আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে এক উৎপাদনশীল আৰু সন্মানজনক পৰিৱেশ নিশ্চিত কৰে। অধ্যক্ষ হিচাপে তেওঁলোকৰ দায়িত্বৰ জৰিয়তে উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ গণতান্ত্ৰিক আদৰ্শ আৰু সংসদীয় পৰম্পৰা ৰক্ষা কৰাত এক জটিল ভূমিকা পালন কৰে।